নমস্কাৰ ফ্ৰেণ্ডছ মই মনীষমা আপোনালোকে চাই আছে শৰ্মা ইউটিউব সো ফ্ৰেণ্ডছ আজি মই আপোনালোকক পুনৰ লৈ যাম কোচবিহাৰ ৰাজবাৰীলৈ এই কোচবিহাৰ ৰাজবাৰীটো হল ওয়েষ্ট বেংগলত এটো কোচবিহাৰৰ ভিতৰ আনতকৈ ৰাজবাৰী প্লেসটো বহুত ধুনিয়া প্লেস হয় সো আজি মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কোচবিহাৰ ৰাজবাৰীৰ ভিউটো গতিকে মই ভিডিওটো সকলোকে চাই থাকিব গতিকে বলক জেড কৰি ভিডিওটো ষ্টাৰ্ট কৰি লওঁ সো ফ্ৰেণ্ডছ মই ফাইনালি আহি পালো মই কোচবিহাৰত আৰু এইখন হৈছে মেইন কোচবিহাৰ ৰাজবাৰী মেইন গেটখন আৰু মই আৰু মোৰ ফ্ৰেণ্ড এজন আহিছো গতিকে এতিয়া মই ভিতৰলৈ গৈ কিনে টিকট কাটি তাৰ পিছত আপোনাক মই দেখুৱাই দিম এয়া মোৰ ফ্ৰেণ্ডজন গৈ আছে গতিকে ফ্ৰেণ্ডজনে এতিয়া এইটো হল টিকট ঘৰ ইয়াৰ পৰা ফ্ৰেণ্ডজনে টিকট ল'ব আমি দুইজনে আহিছো ইয়ালৈ আৰু টিকট ললে এতিয়া এই টিকট দুখন ইয়াতে দিব দি কিনে ভেৰিফাই কৰিব মানে টিকটখন সিঙি দিব সমান সিঙি দিলে আৰু এই দুখন টিকট এয়া ফ্ৰেণ্ডজনৰ হাতত এই দুখন টিকট 25 টকাকৈ লৈছে আমাৰ পৰা গতিকে এইটো হল মেইন কোচবিহাৰ ৰাজবাৰীটো আৰু ৰাস্তাটো দুও সাইডে ফুলৰ গাৰ্ডেন আৰু চাই আছে গতিকে ফ্ৰেণ্ডজন আগত গৈছে সক ঠিকে মই আপোনাক অকমান জুম কৰি দিছো সক ভালদৰে সক আৰু ওচৰৰ পৰা আপোনাক মই দেখুৱাই দিম গতিকে এতিয়া চাব পাৰে ইয়াতে দুকাষে ধুনিয়া গছ ৰুই দিছে আৰু ধুনিয়াকে আৰু এইটো হল টিকট ঘৰটো হেল্ল ফ্ৰেণ্ডছ তো বৰ্তমান মই উপস্থিত আছো কোচবিহাৰ ৰাজবাৰীত আৰু আপোনালোকে চাই আছে মই আপোনালোকক ধুনিয়া ভিউটো দেখুৱাই দিম কোচবিহাৰ ৰাজবাৰীৰ মই আৰু মোৰ ফ্ৰেণ্ড আহিছো কোচবিহাৰ ৰাজবাৰী ফুৰিব আহিছো গতিকে আপোনালোকে চাই আছে গতিকে আজি এইটো মই কোনো ধৰণৰ টেকনিক্যাল ভিডিও নহয় আজি এইটো মই ব্লগ বনাই আছো গতিকে আপোনালোকে চাই থাকিব মোৰ হেকলৰ ভিডিওটো আৰু ইচ্ছা কৰিলে আপোনালোকে আহিব পাৰিব বহুত ধুনিয়া প্লেস হয় এখন ওয়েষ্ট বেংগলত হয় এই কোচবিহাৰ ৰাজবাৰী গতিকে চাব পাৰে বহুত মানুহ আহিছে আৰু এইটো আপোনালোকে চাই যায় এটা পুখুৰী হয় কোচবিহাৰ ৰাজবাৰীৰ ভিতৰত এইটো আৰু চাই থাকিব মই ভিডিওটো হেকলৈ মই দেখুৱাই থাকিম এনে প্লেসটো দেখুৱাই দিছো আপোনালোকক
বৰ্তমান মই আছোঁ কোচবিহাৰ ৰাজবাৰীৰ বেক চাইডৰ ফালে আছোঁ মই এইটো হ'ল কোচবিহাৰ ৰাজবাৰীৰ বেক চাইডটো আৰু ৰাজবাৰীৰ বেক চাইডৰ এইটো এটা ৰাস্তা গৈছে এইটো ৰাস্তাইদিও এনেকৈ ডাইৰেক্টলি যাব পাৰি সন্মুখত ওলাব পাৰি এনেকৈ ৰাস্তাটো দি গৈ কিনে আৰু ৰাস্তাৰ কাষত সৰু এখন পাৰ্ক হয় আৰু এইটো হ'ল কোচবিহাৰ ৰাজবাৰীৰ বেক চাইডৰ পৰা এই দৃশ্যটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এইটোৱে হ'ল কোচবিহাৰ ৰাজবাৰীৰ দৃশ্য গতিকে ৰাজবাৰীটো চাওক কিমান ধুনীয়া দেখা গৈছে আৰু এইটো বেক চাইডৰ পৰা মই এইটো ৰেকৰ্ডিং কৰি আছোঁ এইটো হ'ল ৰাস্তা এই ৰাস্তাটো দি একদম ডাইৰেক্ট ফ্ৰণ্টত ওলাব পাৰি আৰু চাওক কি ধুনীয়াকৈ গছ লগাইছে ইয়াতে সৰু সৰু গছ আৰু এতিয়া আমি গৈ আছোঁ এইটো ৰাস্তা দি ওলাম এতিয়া ফ্ৰণ্ট চাইডত এইজন হ'ল মোৰ ফ্ৰেণ্ডজন আৰু এইটো ৰাস্তা দি এতিয়া আমি গৈ থাকিম গতিকে চাই থাকিব ভাগৰ লাগি গ'ল এতিয়া আমি দুয়ো বহি আছোঁ ইয়াতে ফ্ৰেণ্ডছ এতিয়া আমাৰ ঘৰত যাব সময় হ'ল গতিকে আমি দুয়ো এতিয়া ঘৰত যাব ওলাইছোঁ এতিয়া আমি গৈ আছোঁ ওলাই আছোঁ ৰাজবাৰীৰ পৰা ওলাই আছোঁ এইটো ৰাস্তা চাওক এইটো ৰাস্তা দি আমি ডাইৰেক্টলি ওলাই যাম গতিকে ৰাস্তাটো চাওক কিমান ধুনীয়াকৈ বনাই দিছে এই ৰাস্তাটো আৰু এই ৰাস্তাৰ এই কাষত এইটো হ'ল পুখুৰীটো ৰাস্তাৰ কাষতে মই প্ৰথমতে দেখুৱাইছিলোঁ আপোনালোকক এই পুখুৰীটো গতিকে এতিয়া আমি ওলাম আৰু এয়া হ'ল ফুলৰ গাৰ্ডেন লগাইছে সৰুকৈ এখন ফুলৰ গাৰ্ডেন লগাইছে সো ফ্ৰেণ্ডছ ভিডিঅ'টো যদি ভাল লাগি থাকে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু এই ভিডিঅ'টো যদি আপোনালোকে ফেচবুক পেজত চাই আছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ফ'ল' কৰিবলৈ একেবাৰে নাপাহৰিব আজিলৈ মানে থেংক ইউ ফৰ ৱাচিং ফ্ৰেণ্ডছ বাই বাই